আজি ৰাতিপুৱাই জুমন আৰু মই ৰেডি, তাৰপিছত এয়া মাও বেগ চেগ লৈ ৰেডি হ'ল। তাৰপিছত এয়া জুমনক থলোঁ ঘৰত, মানে দেহাৰ হাতত দি আমি গ'লোঁ কাকিলৈ। এয়া ধুনীয়া পাহাৰ আৰু গছ গছনিৰ মাজে মাজে ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি গৈ আছোঁ। আৰু এয়া কাকি পালোঁগৈ। কাকিলৈ গৈছিলোঁ আজি বৰ্তাহঁতৰ ঘৰ। এয়া আমাৰ বৰ্তা দেই, তো বহুত দিনৰ মূৰত লগ পাইছোঁ ন, সকলোৱে ধুনীয়াকৈ পূৰা কথা ওলাইছে আৰু। তাৰপিছত এয়া চাহো খালোঁ। তাৰপিছত এয়া বৌ আৰু দাদাই পূৰা কামত ব্যস্ত। প্ৰথমতে এয়া দেউতা বৰ্তাহঁতক দিলে, তাৰপিছত এয়া আমি খালোঁ মাইকী মানুহখিনি। মহিলা সন্থাই খাই মেলি এয়া অকণমান ভাগৰ জীয়ালোঁ, লেকচাৰ মাৰিলোঁ। তাৰপিছত এয়া দাদাই ধুনীয়াকৈ ছজিনাও পাৰি দিলে। আৰু বৰ্তাহঁতৰ পৰিৱেশটো বিৰাট ধুনীয়া। আৰু শেষত সকলোকে মাত বোল লগাই ঘৰলৈ আহিলোঁ। ঘৰত অহা নাই পিছে, বৰ্তাহঁতৰ পুৰণা ঘৰলৈ গ'লোঁ আৰু এজন বৰ্তাৰ ঘৰত। পিছে তাতে বেছি সময় বহা নহ'ল, কাৰণ আমাৰ মানে বাটটো যিহেতু বহুত দূৰ, আহিবলৈ দেৰি হৈছিল। আৰু ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।